নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডেইলি ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে PM কিষাণৰ KYC। বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জানে এতিয়া যে PM কিষাণৰ KYC কৰিব লাগে। বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে আগতে গৈ PM কিষাণৰ KYC কৰিবলৈ হ'লে CSC চেণ্টাৰত যাবলগীয়া হৈছিলে, কিন্তু বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকৰ বাবে এটা ভাল খবৰ যে এতিয়া আৰু CSC চেণ্টাৰত যাব নালাগে, আপোনালোকে ঘৰত বহি বহি নিজৰ মোবাইলতে কৰিব পাৰিব PM কিষাণৰ KYC। তো বন্ধু বান্ধৱীসকল কেনেকৈ কৰিব সবিশেষ জানিবলৈ আমাৰ এই ভিডিঅ'টো শেষলৈকে চাওক, একেবাৰে স্কিপ নকৰাকৈ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'তে এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত যেতিয়া ভিডিঅ' আপলোড কৰিম লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টো আছিলে যে PM কিষাণৰ KYC কেনেকৈ কৰিব আপোনালোকে। বন্ধু বান্ধৱীসকল বৰ্তমান PM কিষাণৰ KYC কৰিব লাগে সকলোৱে আপোনালোকে জানে, আৰু KYC আগতে CSC চেণ্টাৰত গৈ কৰিবলগীয়া হৈছিলে, কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এটা ভাল খবৰ, এতিয়া আপোনালোকে নিজে নিজে ঘৰত বহি বহি আপোনাৰ নিজৰ মোবাইলটো দি PM কিষাণৰ KYC কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ প্ৰথমে অপেন কৰিব, মোবাইলৰ ক্ৰম ব্ৰাউজাৰ হওক বা ফায়াৰফক্স হওক বা ইণ্টাৰনেট ব্ৰাউজাৰ হওক, যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি প্ৰথমে pmkishan.gov.in চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত ওলাই আহিব, এনেকুৱা এখন পেজ আপোনালোকৰ সন্মুখত ওলাই আহিব। আৰু এই পেজখন ওলাই অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে PM কিষাণৰ ওপৰত ক্লিক কৰিব। এই PM কিষাণৰ ওপৰত মই ক্লিক কৰি আছোঁ। PM কিষাণৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ আপোনালোকৰ সন্মুখত ওলাই আহিব, আৰু এখন পেজ আহিব, এনেকুৱা এখন পেজ খোল খাই আহিব। তলফালে স্ক্ৰল ডাউন কৰিব বন্ধু বান্ধৱীসকল, স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে আৰু স্ক্ৰল ডাউন কৰি যাব। তাৰপিছত চাওক ইয়াত লিখা আছে, চাওক বন্ধু বান্ধৱীসকল KYC, একেবাৰে চাওক ধুনীয়াকৈ লিখা আছে KYC নিউ। KYC নিউৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ আপোনালোকৰ সন্মুখত ওলাই আহিব, আৰু এইখন ওলাই অহাৰ পিছত ইয়াত চাওক লেখা দেখুৱাইছে আধাৰ নাম্বাৰ। ইয়াত আপোনালোকে আধাৰ নাম্বাৰটো ক্লিক কৰিব। মই আধাৰ নাম্বাৰটো ডায়েল কৰিব। ইয়াত আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো ইয়াত মাৰিব। মই মাৰি আছোঁ। আধাৰ নম্বৰটো মৰাৰ পিছত আপোনালোকে চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ আৰু এখন সন্মুখত ওলাই আহিব। ইয়াত চাওক মোবাইল নম্বৰ এণ্টাৰ কৰিব দিছে। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ মোবাইলটো OTP যাব, আৰু OTP যোৱাৰ পিছত বন্ধুসকলে OTPটো ইয়াত এণ্টাৰ মোবাইল OTPত ক্লিক কৰি দিব। মই ক্লিক কৰি আছোঁ। ক্লিক কৰি পেলাই ছাবমিট OTPত ক্লিক কৰি দিব। মই কৰি আছোঁ ছাবমিট OTPত। ছাবমিট OTP ক্লিক কৰাৰ পিছত চাওক বন্ধু বান্ধৱ মোক ইয়াক দেখুৱাইছে ইনভেলিড OTP, মানে মোৰ OTP হোৱা নাই বুলি কৈছে। কিয় হোৱা নাই বন্ধু বান্ধৱীসকল, মই আগতে মোৰ KYC কৰি লৈছিলোঁ। এবাৰ কৰাৰ পিছত যদি আকৌ আপোনালোকে কৰে তেতিয়াহ'লে এনেকুৱা ইনভেলিড OTP দেখুৱাব। এইটোৱে পদ্ধতি বন্ধু বান্ধৱীসকল। আপোনালোকে প্ৰথমে চাৰ্চ কৰাৰ লগে লগে আপোনালোকে আধাৰ নাম্বাৰটো ঢালিব। আধাৰ নাম্বাৰটো ঢালাৰ পিছত আপোনালোকে মোবাইল নম্বৰটো ঢালিব। আধাৰ কাৰ্ডৰ লগত যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো দিব। তাৰপিছত আপোনালোকৰ মোবাইলত OTP আহিব, আৰু OTPটো মোবাইলৰ পৰা লৈ এণ্টাৰ মোবাইল OTPত ক্লিক কৰি দিব। তো বন্ধু বান্ধৱীসকল এইটো কৰাৰ পিছত আপোনালোকৰ PM কিষাণৰ KYCটো কমপ্লিট হৈ যাব। তো বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টো ইমানে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।